কৰিছে হাম্মাকেইটাই? কি কৰিছে? এইয়া আমাৰ দুইজনী গৰু, এই পোৱালি আৰু সেইজনী মাক। এইটো আমাৰ খেৰৰ পুঁজি। আপোনালোকে গাঁৱৰ ঘৰৰ প্ৰত্যেকখন ঘৰতে দেখাই পাব খেৰৰ পুঁজি এটা এটা থাকে। আৰু এইজনীও চেউৰী। কাষতে এইটো এটা পুখুৰী দেই, সৰু পুখুৰী। পাৰত জেতুকা গছ, এডাল কৰদৈ নে ৰহদৈ জানো। এয়া কলগছ, ওচৰতে নাৰিকল গছো আছে। এটা সৰু সুৰা বাৰী আৰু এখন। আমাৰ ঘৰৰ পিছফাল এয়া, এইটো মেইন ৰাস্তা কাষেৰে গৈছে। নাযাবা, ওচৰত নাযাবা। এয়া আমাৰ ঘৰৰ পিছফালটো। ইয়াত গৰু বান্ধে। নাৰিকল এজোপা আছে, নাৰিকল লাগিছে দুই এটা। নাৰিকলজোপাৰ তলতেই ছাঁ পৰি থাকে ধুনীয়াকৈ। তাত গৰু বান্ধে আৰু দিনৰ ভাগত, যিহেতু এতিয়া বাৰিষা কাল, পথাৰত দিবৰ কাৰণে জাগাই নাই, সেইকাৰণে ঘৰতে ৰাখিব লগা হৈছে। খেৰ, ঘাঁহ, পানী সেইবিলাক দি পেলাই ৰাখিছে আৰু। মায়ে কষ্ট কৰে বহুত, সেইকাৰণে গাখীৰ অকণমান পোৱা যায় আৰু গাখীৰখিনি ঘৰতে খোৱা হয়। এই উৎপাত নকৰে, উৎপাত নকৰে। এইটো আমাৰ গোসাঁই ঘৰ, কাষতে আছে এটা ভঁৰাল। এয়া কচন্দা ফুল বুলি কয় নেকি, কি ফুল বুলি কয় জানো আপোনালোকৰ ফালে জনাবচোন। কচন্দা ফুল বুলি কয় আমাৰ ফালে। এডাল ডালিমৰ গছো আছে, নতুনকৈ ৰুইছে দেউতাই। তুলসী গছ আছে, ক'লা তুলসী। এডাল কি ফুল বুলি কয় আপোনালোকৰ ফালে? নয়নতৰা বুলি কয় আমাৰ ফালে। এইয়া ছোৱালী দৌৰি আছে চোতালত, আহল বহল পাইছে যে। আমি আৰু ভাড়া ঘৰত থকা মানুহ, বেছি আহল বহল নাপায় যে, ঘৰত আহিলে অলপ পায় আৰু। এইয়া কি কৰিছা মইনা? বায়েকক পালে একো নালাগে, পুৰা ফূৰ্তি ইহঁতৰ। এইয়া আইতাকে কি কৰিছে? এয়া হ'ল মচন্দৰী শাক, টোপোলা বান্ধিছে চহৰৰ ঘৰলৈ বুলি, ল'ৰালৈ বুলি। কি ধুনীয়া চেণ্ট, খাই মজা লাগে। এইফালে আকৌ এইটো এটা পুখুৰী দেই, আমাৰ বহুত আগৰ পুখুৰী, বহুত বছৰ পুৰণি হ'ল। আমি সৰু থাকোঁতে পাইছিলোঁ এইটো পুখুৰী। মাছ আছে দুই এটা, কি ধুনীয়া গ্ৰীণ গ্ৰীণ হৈ আছে। এজোপা আকৌ আম গছ, মিঠা আম। আগতে শাকো আছিলে ইয়াতে, এতিয়া বাৰিষা কাল যিহেতু শাকো চাকো নাই আৰু। এতিয়া এইজোপা আকৌ ৰবাব টেঙা। ইয়াতে গৰু ছাগলী ৰখা হয়, যিহেতু আমাৰ বাৰীখন ডাঙৰো। কোমোৰাও লাগি আছে কিন্তু। এয়া পুখুৰীৰ পাৰ, সেইফালে আগতে আমাৰ ঘৰ আছিলে। এইফালে আমাৰ আগতে ঘৰ আছিলে এইখন, এতিয়া এইফালে উঠি অহা গ'ল। পুখুৰীৰ পাৰতে এইফালে খেতি আছে কিছুমান। গাঁৱৰ পৰিৱেশ কি ক'ব আৰু, কি ফল মূল লাগে, কি পাচলি লাগে, ঘৰতে পোৱা যায় গোটেইখিনি। এইফালে কঁঠালৰ গছো আছে, এইজোপা আকৌ নাৰিকল গছ, তামোল গছ চব আছে। এইফালে জংঘল হ'ল আৰু এতিয়া বাৰিষা কাল যে।
এয়া আকৌ আপোনালোক কঁঠাল দেখাই দিছোঁ দেই। আমাৰ ঘৰৰ গছ এইডাল পাণ বগাই গৈছে বাৰু। কঁঠালবিলাক পাৰি পাৰি শেষেই হ'ল। এতিয়া তলতে কঁঠাল লাগিছে। এটা সৰিও আছে যেন পাইছোঁ। কঁঠাল লমালমে লাগিছিলে, এতিয়া অৱশ্যে শেষেই হ'ল মোটামুটি। এডাল আকৌ চজিনা গছ ওচৰতে আছে। এখন দমকলৰ পাৰ আৰু এইটো হ'ল আমাৰ শৈশৱৰ খেল। এটাই বহোঁ, এটাই টানো। এতিয়া বায়েকে ভনীয়েকক টানিছে। খুব ধুনীয়া খেল। তাই নোৱাৰে দিয়া, উঠিব দিয়া। বাই বাই দিয়া, এইফালে। এতিয়া ভিডিঅ'টো সমাপ্ত কৰিছোঁ এইখিনিতে। আমাৰ খেল চলি থাকিব এনেকৈ। আপোনালোকে ভিডিঅ' চাই থাকিব। আমাৰ নতুন নতুন ভিডিঅ' আহি আছে আৰু